টেঙামৰা দালি হ'ব, তাৰপিছত মাছ আৰু খুতৰীয়া শাকৰ চব্জি। নমস্কাৰ সুস্বাদু প্ৰেমীসকল, আজি আমি বনাম কি বনাম? খুতৰীয়া শাক, ৰৌ মাছ আৰু আলু দি পেলাই জোল তৰকাৰী বনাম আৰু পদ্মকচু দালি টেঙামৰা দি দালি বনাম। মানে টেঙামৰা দালি হ'ব, তাৰপিছত মাছ আৰু খুতৰীয়া শাকৰ চব্জি। ফাৰ্ষ্টতে আহি গ'ল এই দুটা মাছ, এয়া হৈ গ'ল খুতৰীয়া শাকখিনি। এতিয়া মায়ে এতিয়া ভালকৈ কাটি ল'ব। এতিয়া আলুকেইটাও ইয়াতে কাটি ল'ব। এইকেইটা মাছকেইটা এতিয়া নিমখ হালধি দি পেলাই কেৰাহীত ফ্ৰাই কৰিব। এতিয়া নিমখ হালধি সনা হৈ গ'ল, এইপিনে তেলো গৰম হৈ গ'ল। তেলখিনি পূৰা গৰম হ'ব লাগে, তেতিয়া মাছটো বেছিকৈ ভালকৈ ফ্ৰাই হয়, লাগি নধৰে। আৰু পিছতে মাথা মাছটো ভজা হৈ গ'ল, কাঢ়ি দিব এতিয়া। এইপিনে চব্জি বনাবৰ কাৰণে ৰেডি কৰিছে। ইয়াত পিঁয়াজ, শুকান জলকীয়া আৰু পাঁচফোৰণ দিবা ন? আদা নহৰু কিয় নিদিয়া? আদা নহৰু নিদিওঁ, এই টেঙা দিলে যে আদা নহৰু বেয়া লাগে। অঁ, তাৰপৰা মাছৰ তেলখিনিতে এয়া পিঁয়াজ, শুকান জলকীয়া আৰু পাঁচফোৰণ দি দিছে। এতিয়া শাকখিনি দি দিব। এতিয়া নিমখ হালধি, এতিয়া ঢাকোনটো মাৰি অকণমান দেৰি সিজিবলৈ দিব। এতিয়া শাকখিনি আমাৰ অলৰেডি সিজিছে। এতিয়া কি দিবা? এতিয়া পানী দিম, পানী দি ভালকৈ উতলাই তাৰপিছত মাছ দিম। পানী দি এতিয়া ঢাকি দিব। এই শাকখিনি পূৰা এতিয়া ধুনীয়াকৈ উতলি গ'ল, ইয়াত মাছ দিব পৰা হৈ গ'ল। এতিয়া মায়ে মাছ দি দিব। এইখিনি এটা তৰকাৰী হৈ গ'ল নেকি? এয়া আমাৰ শাক আৰু মাছৰ তৰকাৰীখিনি হৈ গ'ল। এয়া আমাৰ দালিৰ কাৰণে টেঙামৰা ছিঙি আছে। এয়া আমাৰ টেঙা দালিৰ কাৰণে কচুখিনি ৰেডি হৈ আছে। এয়া দালিত দিবা নমা? এয়া দালি দিম, এয়া পদ্মকচু। পদ্মকচু এয়া এতিয়া আমাৰ ইয়াত পদ্মকচু, মচুৰ দালি, তাৰপিছত হালধি, নিমখ আদি দি পেলাই সেয়া বহাই দিছে। এতিয়া আমাৰ দালিখিনি সিজিছে। এয়া চাওক, দালিখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া ইয়াত টেঙামৰা গুটি আৰু পাত দি দিব। এতিয়া নমাব পৰা হৈ গ'ল। এতিয়া তেল মাৰিবলৈ কেৰাহীখন তুলি দিয়া হ'ল। এইটো আহি গ'ল এতিয়া পাঁচফোৰণ, ইয়াত পিঁয়াজ আৰু শুকান জলকীয়া, আৰু 2 মিনিট সিজাই দিলে দালিখিনি খাব পৰা হৈ গ'ল। খাবৰ পৰা ৰেডি হৈ গ'ল। সেয়া আছে আমাৰ খুৰাহঁত, খাই চাব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। চ' থেংক ইউ, বাই বাই।